আমাৰ মাইনা এনেকুৱা নহয়। এয়া কল ফুলমালা আৰু চাকি প্ৰায় ডেইলি 1 লাখ মান মানুহ হ'বই বুলি কৈছে। নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বিহু সকলোৰে ভালেই গ'ল চাগে, আমাৰো ভালেই গ'ল বাৰু। আজি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱলৈ। আমি গোটেই ফেমিলি গৈ আছোঁ, মা মই ভণ্টি চবেই আছে। আমি গৈ আছোঁ আজি বাবাৰ দৰ্শন কৰিম আৰু আপোনালোকেও আমাৰ লগত বলক, আজি বাবাৰ দৰ্শন কৰিব আমাৰ লগতে বলক। ভাল পোৱা হয় নগাঁও পালোহি। এয়া নগাঁও পৌৰসভাৰ কাৰ্যালয়। ইফালে আমি এতিয়া গৈ আছোঁ, ইফালে নগাঁও কলেজ। এয়া বাইপাছ পাৰ হ'লো, এতিয়া আমি আহি পাই গ'লো। এয়া গেট। বা কেনেকুৱা মানুহৰ ভিৰ চাওক, বাপৰে এইবোৰ মানুহ আৰু আছে ইফালে সিফালে, বাপৰে বাপ। এই গাড়ীৰ পৰা এতিয়া নামিলোঁ, এইহঁতো নামি আছে, মা নামাই নাই, চুৱেটাৰ খুলি লৈছে, গৰম লাগিব যে। বহুত মানুহ বা মই দেখাইছোঁ চাওক, এইবোৰ চকু মেলিব নোৱাৰি, ৰ'দ। কি কি দিছে ইয়াতে? ৰ'ব থৈ দিয়কচোন, এই থালখন লৈ লৈছোঁ। এয়া কল ফুলমালা আৰু চাকি, বুট মগু নাৰিকল এনেকৈ দিছে, লৈ লৈছোঁ। মায়ে লৈ লৈছে, ব'ল এতিয়া ব'ল ব'ল। ইয়াৰ চাকি বন্তি জ্বলোৱা ঠাই। ইয়াতে জ্বলাব লাগিব চাকি তাকিবিলাক। দি দে যা, দি দে। অঁ আমি দৰ্শন কৰিলোঁ, এতিয়া গৈ আছোঁ গাড়ীৰ ওচৰলৈ। ইয়াৰে পূজাৰী এজনক সুধিছিলোঁ, কৈছে এইকেইদিন বোলে বহুত ভিৰ হৈ আছে মন্দিৰত, প্ৰায় ডেইলি 1 লাখ মান মানুহ হ'বই বুলি কৈছে। মানে তেখেতে কৈছে প্ৰায় ডেইলি 1 লাখ মান মানুহ মানে ভিৰ হয়েই, এনেকৈ বহুত ভিৰ হৈ আছে বুলি কৈছে। হয়তো পৰীক্ষাৰ কাৰণ মেট্ৰিক পৰীক্ষাৰ আগত চবেই যায় মন্দিৰ দৰ্শনলৈ, তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও আহি আছে, সেইকাৰণেও হয়তো হ'ব পাৰে। আৰু এনেও আহে আৰু দূৰৰ পৰা দৰ্শন কৰিবলৈ। তো এয়াই আৰু আমিও কৰি ল'লোঁ আজি। ভণ্টিও মানে মেট্ৰিক পৰীক্ষা আহি আছে বুলিও, সেইটো বুলিও আহিছিলে মায়ে লৈ তাইক।
এতিয়া আৰু পঢ়াবলহে আৰু ভগৱানৰ আশীৰ্বাদ লৈছে ঠিকেই, কিন্তু নপঢ়িলেতো ৰিজাল্ট ভাল নহ'ব, সেইটো সঁচা কথা। তাকে কৈছোঁ যে মন্দিৰত দৰ্শন কৰিলে ঠিকেই, কিন্তু এতিয়া পঢ়িব লাগিব সেয়া আৰু গৈ আছোঁ এতিয়া আমি ঘৰলৈ। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আমাৰতো বহুত ভাল লাগিলে। মন্দিৰৰ পৰা আহি আছোঁ এতিয়া, বাবাৰ দৰ্শন কৰিলোঁ। আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।